নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আজি লৈ আহিছোঁ তেজপুৰৰ জামুগুৰিৰ পৰা পুনম দেৱীয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকক বিৱৰি ক'ম কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব এই অভিজ্ঞতা পুনমৰ আৰম্ভ হৈছিলে 2015 চনতেই যেতিয়া তেওঁ ক্লাছ 9ৰ ষ্টুডেণ্ট আছিলে আৰম্ভ হৈছিলে বুলি কৈছোঁ কাৰণ তেওঁৰ লগত এই ঘটনাবোৰ এতিয়াও ঘটি আছে 2015 চনৰ কথা তেতিয়া পুনমহঁতৰ কাষতে থকা বৰ্তাকৰ মৃত্যু হৈছিলে আৰু বৰ্তাকৰ মৃত্যুৰ পিছত তেওঁৰ অস্থিখিনি আনি পুনমহঁতৰ পিছফালে থকা পুখুৰীটোৰ মানে দাঁতিতে পুতি থোৱা আছিলে আৰু জীৱনত প্ৰথমবাৰৰ কাৰণে পুনমে অস্থি কি বস্তু বুজি পাইছিলে গম পাইছিলে বা শুনিছিলে শ্ৰাদ্ধ হৈ যোৱাৰ পিছত পৰিয়ালৰ বাকী ল'ৰা ছোৱালীৰ লগত এদিনাখন পুনমহঁতে খেলি আছিলে তেতিয়া পুনমৰ খুৰাকৰ ল'ৰাজনে তেওঁ আগতেই গম পাইছিলে যে অস্থিখিনি তাতেই পুতি থোৱা আছে ল'ৰাজনে নি পুনমহঁতক সেই অস্থিখিনি দেখুৱাইছিলে সৰু ল'ৰা ছোৱালীৰ মন বৰ অনুসন্ধিৎসু মন গতিকে তেওঁলোকেও বৰ হেঁপাহেৰে কিনো বস্তু চাই আকৌ যিটুকুৰ ঠাইত পুতি থোৱা আছিলে তাতে পুতি থৈ গুচি আহিলে কিন্তু পুনমে কেতিয়াও মিছা কথা নকয় আৰু কোনো কথা মাকৰ পৰা নুলুকায় গতিকে ঘৰলৈ আহিয়েই পুনমে প্ৰথমেই মাকক ক'লে যে আজি তেওঁ কি দেখিলে অস্থি বোলা এটা যে বস্তু আছে সেই বস্তুটো দেখিলে এটা কলহত যে ভৰাই থোৱা থাকে সেইটো দেখিলে আৰু মাকক গোটেইখিনি কথা ক'লে খেলি থাকোঁতে কেনেকৈ খুৰাকৰ পুতেকে ক'লে আৰু তেওঁলোকে গৈ চালেগৈ মাকে শুনাৰ পিছত পুনমক বিৰাট গালি পাৰিছে যে এনেকুৱা ডাঙৰ এটা কাম তহঁতে কৰিছ বিৰাট বেয়া কথা নেপায় এইবোৰ কাম কৰিব আৰু লগে লগে গৈ গা ধুবলৈ ক'লে পুনমেও মাকৰ কথা শুনি গালি চালি খাই গা পা ধুই ঘৰলৈ সোমাই আহিলে দুদিনমানৰ পিছত এদিন পুনম স্কুলৰ পৰা আহি আছে পুনমৰ দুজনী বান্ধৱীৰ লগত পুনম সদায় চাইকেল লৈ স্কুললৈ যায় উভতি আহোঁতে সন্মুখত এগৰাকী বান্ধৱী পিছফালে এগৰাকী বান্ধৱী পুনম মাজত আৰু চাইকেল চলাই আহি আছে যিজন বৰ্তাক ঢুকাইছিলে তেওঁলোকৰ ঘৰৰ পদূলিমুখ পাওঁতেই পুনমৰ চাইকেলখন ঘপককৈ যেন কোনোবাই ৰখাই দিছে কোনোবাই যেন পিছফালৰ পৰা টানি ধৰিছে আৰু তাই যিমান জোৰত পেডেল মাৰিবলৈ চেষ্টা কৰিছে তাই মাৰিব পৰা নাই আৰু আচৰিত ধৰণে চাইকেলখনৰ পিছ চকাটো বতাহত দাং খাই গৈছে কোনোবাই যেন বৰ খঙেৰে চাইকেলখন দাঙি এছাৰি তললৈ পেলাই দিছে পুনমৰ বান্ধৱীগৰাকী যিগৰাকী পিছফালে আছিলে তেওঁ দেখি একদম অবাক আৰু বৰ ডাঙৰকৈ এটা চিঞৰ মাৰিছে মানে চাইকেলখন বতাহত উৰি যোৱা যি দেখিছে আৰু চকুৰ পলকতে কোনোবাই চাইকেলখন এছাৰি মাটিত পেলাই দিয়া দেখিছে লগে লগে পুনমো বেলেঞ্চ হেৰুৱাই মাটিত পৰি গৈছে পুনমে ভৰিত দুখো পালে তাৰপিছত এই ঘটনাটো ঘটাৰ পিছত পুনম আকৌ উঠিলে নিজকে সংযত কৰিলে লগৰ দুগৰাকীয়েও সহায় কৰিলে চাইকেলখনো অকণমান ডেমেজ হ'ল তাৰপিছত ঠেলি ঠেলি নি ঘৰ পালেগৈ ঘৰত যেতিয়া মাক দেউতাকে সুধিছে যে কি হ'ল তই কেনেকৈ পৰিলি তেতিয়া পুনমে কথাখিনি ক'লত ঘৰৰ মানুহে বৰ এটা বিশ্বাস কৰা নাই তাৰপিছত পুনমেও ভাবিলে এইটোতো সম্ভৱ নহয় হয়তো চাগে কিবা শিলগুটিত উজুতি খাই চাইকেলৰ বেলেঞ্চ হেৰুৱাই পুনম পৰিলে সেইবুলি আকৌ দিন গৈ আছে গতানুগতিকভাৱে এদিনাখনৰ কথা পুনম ৰাতিপুৱা বৰ সোনকালে টিউশ্যন কৰিবলৈ যায় তেতিয়া তেওঁ ক্লাছ 10লৈ উঠিলে মেট্ৰিকৰ সময় গতিকে পঢ়াৰ প্ৰেছাৰ বেছি ৰাতিপুৱা 4 বজাতেই উঠে কাৰণ ৰাতিপুৱা 5 বজাত পুনমৰ টিউশ্যন থাকে 4 বজাত সদায় এলাৰ্ম দিয়ে কিন্তু এলাৰ্ম বজাৰ প্ৰায় 5 মিনিটমান আগত পুনমে নিজে আগতেই সাৰ পায় সেইদিনাখনো পুনমে এলাৰ্ম বজাৰ আগতেই সাৰ পাইছে তাৰপিছত ঘড়ীটো লৈ চাইছে এলাৰ্মটো বাজিবলৈ তেতিয়াও 5 মিনিটমান বাকী আছে গতিকে পুনমে আৰু অলপ শুই লওঁ বুলি চকুহাল মুটিছে তেতিয়াই পুনমে অনুভৱ কৰিছে ৰুমত থকা খিৰিকীখন কোনোবাই বৰ জোৰত খুলি দিছে পুনমৰ স্পষ্ট মনত আছে ৰাতি শুওঁতে তেওঁ খিৰিকীখনৰ দুয়োটা খিলি ওপৰৰ আৰু তলৰ খিলি দুটা লগাই শুইছিলে আৰু সেইদিনাখন বতাহ ধুমুহা একো নাছিলে গতিকে কোনোবাই জোৰত খুলি নিদিলে খিৰিকীখন খোলাটো সম্ভৱ নহয় কিন্তু ইমানেই জোৰত শব্দ কৰি খিৰিকীখন খোল খাই গৈছে পুনমে চক খাই উঠি বহিছে তাৰপিছত চাইছে ইফালে সিফালে কোনো নাই তাৰপিছত ভাবিলে যে মানে খিৰিকীখন কেনেকৈ খুলিলে মাকক লগে লগে কথাটো ক'লে সাৰ পোৱাৰ পাছত তেতিয়া মাকে আকৌ মানে বৰ এটা গুৰুত্ব নিদিলে ক'লে বতাহত খোল খাব পাৰে সেইটো নোৱাৰ কিবা কথা হ'লনে পুনমে তাৰপিছত ভাবিলে হয় বতাহতেই খোল খাব পাৰে সেইবুলি কথাটো তাতে বাদ দিলে তাৰপিছত আকৌ নিজৰ পঢ়া শুনাত লাগিলে কিন্তু সেই ঘটনাটো ঘটাৰ পাছৰে পৰা পুনমে মানে সপোনত বৰ বেলেগ বেলেগ ধৰণৰ বস্তু দেখা পায়
সৰু তিনিটা মানে সৰু ল'ৰা বাওনা ল'ৰা দেখা পায় বিৰাট কলা মানে তেওঁলোকৰ ৰূপটো ৰংটো বিৰাট কলা আৰু ল'ৰাকেইটাই বৰ খঙেৰে পুনমলৈ চাই থাকে একো কিন্তু অনিষ্ট নকৰে পুনমৰ বিৰাট অস্বস্তি লাগে এদিনাখন মাকক কথাখিনি কলত মাকে ভাবিলে ছোৱালীজনীৰ লগত ইটোৰ পিছত সিটো কিবা কিবি হৈ আছে গতিকে এবাৰ ভালকৈ কাৰোবাক দেখুওৱা ভাল সেইবুলি গাঁৱৰে এজন মানুহৰ ওচৰলৈ লৈ গ'ল তেওঁ অলপ মানে চোৱা চিতা কৰে বুলি তেওঁ শুনিছিলে আৰু মানুহজনে তাৰপিছত অলপ পানী চানী কিবা জাৰি দিলে তাৰপিছত সেই পানীখিনি জাৰাৰ পিছত কেইদিনমান ঠিকেই গ'ল তাৰপিছত আকৌ পুনম মানে তেওঁৰ গতানুগতিক জীৱন চলি আছে মেট্ৰিক পাছ কৰিলে হাই ছেকেণ্ডেৰীত উঠিলে আৰু তেতিয়াই পুনমৰ খুৰাক এজন ঢুকালে খুৰাক ঢুকোৱাৰ পাছত পুনমে আকৌ সেই তিনিটা সৰু ল'ৰা যে দেখা পাইছিলে সেই ল'ৰাকেইটাক দেখা হ'ল এবাৰ পুনমে ৰুমত পঢ়ি আছিলে টোপনিও যোৱা নাছিলে ৰাতি অলপ বহুত হৈছিলে তেতিয়া ভাবিলে যে এতিয়া শুৱা ভাল সেই বুলি ৰুমৰ লাইট চাইট বন্ধ কৰি শুবলৈ চেষ্টা কৰিছে কিন্তু পুনমৰ টোপনি অহা নাই তেতিয়া পুনমে অনুভৱ কৰিছে ৰুমত যেন সেই তিনিটা ল'ৰা থিয়হি আছে আৰু তাইলৈ চাই আছে যিকেইটা ল'ৰাক সদায় সপোনত তাই দেখা পায় তাই ইমানেই বেছি ভয় খালে যে বিৰাট জোৰত এটা চিঞৰ মাৰিলে চিঞৰটো শুনাৰ লগে লগে মাক ৰুমলৈ সোমাই আহিলে সুধিলে কি হ'ল তেতিয়া পুনমে আকৌ ক'লে যে মই আকৌ সেই ল'ৰাকেইটা দেখা পাইছোঁ এইবাৰ মাকে আকৌ সেই চোৱা চিতা কৰা মানুহজনৰ ওচৰলৈ পুনমক লৈ গ'ল মানুহজনে তেতিয়া ক'লে যে কোনোবাই কিবা এটা বেয়া বস্তু পুনমলৈ এৰি দিছে যিয়ে তাইক অনিষ্ট কৰিবলৈ চেষ্টা কৰি আছে এই কথাবোৰ পিছে পুনমে বৰ এটা বিশ্বাস নকৰে তথাপিতো মানুহজনে এটা আঙুঠি পিন্ধিবলৈ ক'লে আৰু মাকে তাইক বৰ জোৰ কৰিলে সেই আঙুঠিটো পিন্ধিবলৈ গতিকে তাই আঙুঠিটো পিন্ধিলে তাৰপিছত কেইদিনমান আকৌ বস্তুবোৰ নৰ্মেল হ'ল কিন্তু আকৌ আৰম্ভ হ'ল আৰু এতিয়া মানে পুনমৰ এনেকুৱা হৈছে পুনম যেতিয়া অকলে থাকে তেতিয়া ঘৰত যদি অকলে থাকে পাকঘৰত কোনোবাই চাহ তাহ বনাই থকাৰ শব্দ শুনে টেমাবোৰ নিজে নিজে খোলাৰ শব্দ শুনে টেমাবোৰ নিজে নিজে পৰি যোৱাৰ শব্দ শুনে বা নিজে এটা ৰুমত যদি অকলে বহি আছে কাষৰ ৰুমটোত কোনোবাই কথা পাতি থকা শুনে এইটো পুনমৰ মানে দৈনন্দিন জীৱনত পৰিণত হৈছে এতিয়া তেওঁ মাষ্টাৰ্ছ কৰি আছে আৰু তেওঁৰ এজন বয়ফ্ৰেণ্ডো আছে বোলে বয়ফ্ৰেণ্ডক যেতিয়া কয় বয়ফ্ৰেণ্ডেও কথাবোৰ হাঁহি উৰুৱাই দিয়ে কেতিয়াবা গালি পাৰে মাক দেউতাককতো ক'বলৈ পুনমে বাদেই দিলে কিন্তু যেতিয়া তেওঁ মোৰ এই শিতানটোৰ বিষয়ে গম পালে মোৰ ভৌতিক ঘটনাবোৰ শুনিলে তেতিয়া তেওঁ অনুভৱ কৰিলে যে তেওঁ এইখন পৃথিৱীত অকলে নহয় আৰু এনেকুৱা বহুত মানুহ আছে যিয়ে এনেকুৱা অভিজ্ঞতাবোৰ কৰে সেয়েহে তেওঁ আজি আমালৈ এই অভিজ্ঞতাটো লিখি পঠিয়ালে যিটো আপোনাৰ আগত মই বিৱৰি ক'লোঁ আমিতো ধৰক এটা মনোৰঞ্জনৰ শিতান হিচাপে এই অভিজ্ঞতাবোৰ শুনো বা আপোনালোকেও যদি কেতিয়াবা কিবা এটা অভিজ্ঞতা কৰিছে আমাৰ লগত শ্বেয়াৰ কৰে কিন্তু পুনমৰ নিচিনা এনেকুৱা বহুত মানুহ আছে যিয়ে এনেকুৱা ভাৱ লৈ জীয়াই থাকে ই তেওঁলোকৰ মানে জীৱনৰ এটা অংগ হৈ পৰিছে ইয়াৰ পৰা তেওঁলোক আঁতৰিও যাব নোৱাৰে অথচ ইয়াক সহ্য কৰাটোও বৰ টান গতিকে পুনম কি এটা চাপত আছে তেওঁ কি এটা মানসিক মানে বেদনাত ভুগি আছে সেইটো মই হৃদয়ংগম কৰিব পাৰিছোঁ আৰু ভগৱানৰ ওচৰত মই এটাই প্ৰাৰ্থনা কৰোঁ যে এই অসুবিধাবোৰ যাতে পুনমৰ জীৱনৰ পৰা অতি শীঘ্ৰেই নাইকিয়া হয় আপোনালোকৰ কেতিয়াবা এনেকুৱা অনুভৱ হৈছে নেকি যদি হৈছে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তেনেহ'লে মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজি শনিবাৰ আজিৰ এই অভিজ্ঞতা ইয়াতে সামৰিছোঁ কাইলৈ দেওবাৰ আৰু আমাৰ বেংগলোৰত কাইলৈ আমি বহাগী আদৰণি পাতিছোঁ বসন্ত উৎসৱ ৭ এপ্ৰিল যিহেতু গতিকে যিসকলে বেংগলোৰৰ পৰা শুনি আছে তেওঁলোকক কাইলৈ ৰাতিপুৱা আমাৰ বিহু বাকৰিত লগ পাম বুলি আশা থাকিলে HSR লেআউটৰ ফ্ৰীডম ইণ্টাৰনেশ্যনেল স্কুলৰ যিখন ফিল্ড আছে তাতে আমি প্ৰত্যেক বছৰে পতাৰ দৰে এই বছৰো পাতিছোঁ বিহুক আদৰিছোঁ গতিকে কাইলৈ আপোনালোকক তাতে লগ পাম আৰু যিসকলে অসমৰ পৰা শুনি আছে বা বেংগলোৰৰ বাহিৰৰ পৰা শুনি আছে তেওঁলোকে মোৰ পেজত কাইলৈ বিভিন্ন ধৰণৰ আপডেট পাব গতিকে চাই থাকিব এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি